হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল আফটাৰ ব্লগছ। মই আজি যাব ওলাইছোঁ। এতিয়াতো বিশেষকৈ এতিয়া মই ল'ৰাটোক স্কুলত থ'ব যাম, তাৰপৰা ডাইৰেক্ট শিলহাকলৈকে যাম। শিলহাকত মানুহবিলাকৰ অৱস্থা কেনেকুৱা, কি হৈ আছে এইটো চাওঁ এবাৰ, চাই লৈ আপোনালোকক দেখাম বাৰু। আৰু ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া গুড বাই। মই আজি শিলহাকৰ বৰ্তমান পৰিস্থিতিটো চাই আহিলোঁ। বহুত বেয়া লগা অৱস্থা। আমি চৰকাৰক এটাই অনুৰোধ কৰিম যাতে চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপন দিয়ে, আৰু লগতে জনতাও কম যাতে চৰকাৰী মাটিত আৰু ঘৰ নবনায় এনেকৈ। এইখিনিয়ে কৈ মই ভিডিঅ'টো সামৰণি মাৰিম। লগতে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।